আসসালামু আলাইকুম নাজ লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা আৰু আজি মিনি ব্লগ দিব লৈছোঁ। পাকঘৰত সোমাইছোঁৱে মই মাছ ফ্ৰাই কৰিব লৈছোঁ ফাৰ্ষ্টতে। তাৰপিছত সাবুদানাৰ ক্ষীৰ বনাম আজি। বতৰটো দেখিছেনে, অকণমান গমলা কৰি আছে। এয়া মাছ ফ্ৰাই কৰিব বহাই দিছোঁ আৰু ইয়াতে মাংস আৰু এইখিনি পিটিকা কৰিম বিলাহী। আৰু এতিয়া মই ৰুটিখিনি বেলি আছোঁ। ৰুটিখিনি বেলা হ'বই অলমষ্ট। তাৰপিছত আকৌ বতৰটো চালোঁ, বৰষুণ দিছে এটুপ দুইটুপ। তাৰপিছত মই ফ্ৰিজখিনি ধুই ল'লোঁ ধুনীয়াকৈ। এয়া বতৰ কলামলা হৈ আহিছেই নহয়, ধুমুহা একদম বৰষুণ আহিছে ধাৰাসাৰ, বহুত বেয়াকৈ। বৰষুণ আহিলে ইফতাৰৰ টাইমত খুব বেয়া লাগে নহয়নে বাৰু? এয়া দেখিছেনে, বৰষুণ আহিলেই নহয়। আজিলৈ বাই, তেনেহ'লে নেক্সট